BTR accord 100% implementation করিব লাগে ইয়াত কোনো কম্প্রোমাইজ নাই কারণ NDP কে আদি কৰি বিভিন্ন দল সংগঠন একেলগে লগ লাগি এই শান্তি চুক্তি কৰিছে ইয়াত ভাৰত চৰকাৰৰ কমিটমেন্ট আছে অসম চৰকাৰৰ কমিটমেন্ট আছে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেন্ট আছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেন্ট আছে গতিকে এটো 100% ইমপ্লিমেন্ট হ'ব লাগিব অনাগত দিনত এটো ইমপ্লিমেন্ট কৰাৰ কাৰণে আমি সদায় মাতি যাম প্ৰেছাৰ দি যাম আৰু কাম কৰি যাম Thank you for vision লৈ কাম কৰিছিল ৰাইজে যেনে কমেন্টেড কৰিছে কোপন কিবা থাকি গৈছে নেকি সব পলিটিক্স টু ডেমোক্ৰেসিত বিভিন্ন কাৰণত উত্থান পতন বিলাক হয় আৰু যেটো মেন্ডেট এটোটো আমি অলৰেডি একসেপ্ট কৰিছো আৰু আমাৰ মাজত আমি নিজৰ মাজত এটা ইন্ট্ৰস্পেকশন বা পৰ্যালোচনা বা ব্ৰেইনষ্টৰ্মিং আমাৰ চলি আছে যে কোড ভুল হল কোড ভাল হল আৰু যিখিনি মিশন ভিজন লৈ কাম কৰিছো এটো ফাউন্ডেশন লেভেল আছিল গতিকে ইয়াৰ যেটো ইম্প্যাক্ট এটো অলপ টাইম লাগিব আমি শিক্ষাৰ কাৰণে কাম কৰিছো ভূমিৰ কাৰণে কাম কৰিছো হেলথৰ কাৰণে কাম কৰিছো যিখিনি আমি কাম কৰিছো এই কামৰ যেটো ইম্প্যাক্ট এটো আহিবলৈ লাহে লাহে অলপ টাইম লাগিব আৰু আমি ফাউন্ডেশন খিনি কৰিলো যে ডেভেলপমেন্টটো এটা ডাইৰেকশনত যাব লাগে শান্তিটো এটা ডাইৰেকশনত লৈ যাব লাগে সহবাসস্থান জাতি জনগোষ্ঠীৰ মাজত সন্মান সহকাৰে জিয়াই থকাৰ এটা পৰিবেশ গঢ়িব লাগে এই গুটি বিষয়বিলাক আমি এটা ডাইৰেকশনত লৈ আহিছিলো আৰু ইয়াৰ ফাউন্ডেশন খিনি আমি আৰম্ভ কৰিছো গতিকে অনাগত দিনত বদলেন অঞ্চলটো সুস্থ এটা অঞ্চল হিচাপে শান্তিৰ এটা অঞ্চল হিচাপে এটা ষ্টেবল এটা এৰিয়া হিচাপে আমি স্থায়ীভাৱে কৰি প্লে আগুৱাই যোৱাৰ কাৰণে ইয়াত বহুতখিনি কাম কৰিব লগা আছে এই কামটো অনাগত দিনত চৰকাৰে কৰিব লাগিব আৰু আমিও বিৰোধী থাকি আমাৰ দায়িত্বটো আমি পালন কৰি যাম